কিমান ফিজ লয় প্ৰসেসিং ফিজটো কোনে লয় এমট্ৰনে কিয় ল'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত প্ৰসেসিং ফিজ যে আপোনালোকে লয় 154 rupees নহয় জানো কিমানকে লয় প্ৰসেসিং ফিজ 154 আপুনি ইমানটো আইডিয়া নাই যে কিমান লৈছে মই খবৰ পাওঁ 154 rupees পাৰ ট্ৰাকৰ ওপৰত আপোনালোকে প্ৰসেসিং ফিজ লয় আৰু প্ৰসেসিং ফিজ কোনে লয় এমট্ৰনে হুইজ এমট্ৰন এমট্ৰনৰ কি অধিকাৰ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বস্তুৰ ওপৰত পইচা ল'ব ইটস নট এ মানে সামান্য এমাউণ্ট নহয় এটা এটা ডাঙৰ এমাউণ্ট 3 লাখ গাড়ী আহা বুলি কৈছে 154 কে মাৰক কিমান কোটি টকা এতিয়া এই গোটেই পইচাখিনি এমট্ৰনৰ একাউণ্টত জমা হৈছে নে নাই অনলাইন লয় মোৰ বিভাগৰ পৰা এতিয়া চাব যে এমট্ৰনে যিমান গাড়ী দিছে এই গাড়ীবিলাকৰ নামত এমট্ৰনে কি অথৰিটিত পইচাটো ল'ব মোক এই কথাটো কওক এমট্ৰনক আমি কিবা এজেন্সি হিচাপে ঠিক কৰিছো আমি এন্ট্ৰি বা প্ৰসেসিং ফিজ লৈছো তাৰ কাৰণে এমট্ৰনক দিছো এমট্ৰনক আমি পইচা দিম 1 কোটি টকা দিম তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট থাকিব তেওঁলোকে আমাক সাৰ্ভিস দিব এমট্ৰন আমাৰ সাৰ্ভিস এজেন্সি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মালৰ ওপৰত এমট্ৰনে পইচা ল'ব কি ধৰণৰ নিয়ম আপোনালোকে প্ৰৱৰ্তন কৰিছিল এটো কি নিয়ম আছিল কালি মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক কলো মুখ্যমন্ত্ৰীৰ হতচকিত হৈছে যে এটো আকৌ কি নিয়ম এমট্ৰন কোন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত পইচা ল'বৰ কাৰণে আৰু আপোনালোকে ইমান শীৰ্ষ বিষয়াসকলে কেতিয়াও এই কথাটো দেখো আলোচনা কৰা নাই নেকি লগাব লগাও নাই যি টেক্স আছে সেইখিনি কেৱল ল'ব লাগে আজি তাৰিখত আপোনালোকে গোটেই ব্যৱস্থাটোত বিভিন্ন ধৰণে মহলবিলাক দি আছে বা মহলবিলাকৰ এটা প্ৰসেস আছে এই গোটেই প্ৰসেসবিলাকত কি লোফল আছে এটা ডিএফও বা ৰেঞ্জাৰ সকল ইয়াত আছে ৰেঞ্জ অফিচাৰ সকল ডিএফও সকলৰ পৰা মই এজন এজনকে শুনিম যে আপোনালোকে ভবাত কি পৰিৱৰ্তনৰ প্ৰয়োজন আছে যে কিহৰ কাৰণে আমি ইমান ৰয়েলটি হেৰুৱাইছো কাৰণ অকলটো এন্ট্ৰিতে নহয় আৰু বাকিটো মহলৰ পৰা ওলোৱা মালতো হেৰুৱাইছো নহলেতো ইমান ডাঙৰ লছ হ'ব নোৱাৰে গতিকে কি কি কাৰণত আমি হেৰুৱাইছো ৰেঞ্জ অফিচাৰে জানে ডিএফও জানে এটা প্ৰত্যেকজন ডিএফও ৰেঞ্জ অফিচাৰে আজি দিনজোৰাভাৱে আপোনালোকে মোক জনাব লাগিব যে মোৰ তাত এনেকুৱা এনেকুৱা ঘটনাৰ কাৰণে আমি হেৰুৱাইছো এখন টিপে দুবাৰ ইউজ কৰে এখন টিপে তিনিবাৰ ইউজ কৰে হ'ব পাৰে কোনো ওয়েটৰ হিসাব নাই তাৰ কোনো যেতিয়াই তেতিয়াই যিমান পাৰিছে মাল লৈ গৈছে একে টিপিৰ পিছত একে ৰেভিনিউ পৰ্টেল মাল লৈ গৈ আছে এনেকুৱা কি কি হুৰুঙা আছে এই হুৰুঙাবিলাক ডিএফও আৰু ৰেঞ্জাৰ বিলাকে আজি মোক ক'ব লাগিব ৰেঞ্জ অফিচাৰ ডিএফও বিলাক আপোনালোকৰ নিজৰ নিজৰ এৰিয়াৰ কথাবিলাক ক'ব এতিয়া আমি কোনোবাটো মহল অকশন কৰি টেন্ডাৰ কৰি দিছো এই টেন্ডাৰ প্ৰসেছত ক'বাত গণ্ডগোল আছে নেকি টেন্ডাৰ প্ৰসেসটো কি কৰিব লাগে কাৰণ আপোনালোকে তাত জেগাত থাকে সেই জেগাত বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকিব বিভিন্ন ধৰণৰ কথা থাকিব যাৰ কাৰণে আপোনালোকে ইচ্ছা কৰিব পৰা নাই কোনোবা লোকেল প্ৰেছাৰ আহিব অমুক আহিব আজি বিটিসি এৰিয়া আছে ডিমা হাছাও আছে কাৰ্বি আংলং আছে তাত কেনেকুৱা ধৰণৰ কাৰণ বিটিসিৰ এটা ডাঙৰ ৰেভিনিউ আহিব লাগে আজি বিটিসি চৰকাৰে কিমান কৈছে 75 crores কিমান পালে 75 crores মানে মই ভাবো যে বিটিসি চৰকাৰে 75 নহয় আজিৰ তাৰিখত ৰেভিনিউ খিনি ঠিক কৰি দিলে 200 কোটি টকা এই বছৰ আৰামত পাব 300 কোটি টকা গোটেই বিটিসিৰ দৰমহা ক্লিয়াৰ হৈ যাব তেওঁলোকে লওক নিয়মত যদিও ৰেভিনিউ আমাৰ তাত জমা হ'বলৈ আমাৰ এটা আন্ডাৰষ্টেণ্ডিং আছিল বিটিসিক আমি দি আছিলো এতিয়াও বিটিসিয়ে লৈ আছে আমাৰ এটা নিজৰ মাজৰ আন্ডাৰষ্টেণ্ডিং যদিও ৰেভিনিউটো ষ্টেট এক্সেছৰত আহিব লাগে আমি কেতিয়াও এটা এটা আন্ডাৰষ্টেণ্ডিংত চলি আছে গতিকে বিটিসিয়ে যদি কালি 300 কোটি টকা পায় 200 কোটি টকা পায় বিটিসিখনটো ভালকে চলিব বিটিসিৰ আজি দৰমহা দিবলৈ 10টা এমপ্লয় ল'বৰ কাৰণে সুবিধা হ'ব এটো বিটিসিৰ ডাঙৰ সোৰ্স আমি যদি জিএসটিটো পাওঁ আমাৰ তাতো এটা জিএসটি আহিব গতিকে এই কামবিলাক আপোনালোকে কৰিব লাগিব এটা কোট হুৰুঙা আছে কি ধৰণৰ হুৰুঙা আছে যে এই টেন্ডাৰ প্ৰসেসটোতে হুৰুঙা আছে এইখিনি ঠিক কৰিব লাগে এনেকুৱা নহলে প্ৰেছাৰ হয় অমুক হয় এই যে আমি কন্ট্ৰাক্টৰ বিলাকৰ নামত পাৰমিট দিও এককটা কন্ট্ৰাক্টৰে এখন পাৰমিট লৈতো হি এটা মহলে আৰম্ভ কৰি দিয়ে কৰে নে নকৰে আপোনালোকৰ তাত তথ্য আছে নে নাই 2 কোটি টকাৰ কাম ল'ব তাত অমুক ফৰেষ্ট লাগে বুলি সেই 10 CM 50 CM 100 CMৰ এটা পাৰমিট উলাই ল'ব আৰু সেই 100 CMৰে গোটেই বছৰটো হি বালি টানি থাকিব এই পাৰমিট ব্যৱস্থাটো আমাক কোট লছ কৰিছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ ৰেলৱে বা ন্যাশনাল হাইৱে ইত্যাদিৰ কামবিলাকত কিমান ৰয়েলটি হুৰুঙা উলাই যায় তাত কি ধৰণৰ অসুবিধা হয় এতিয়া আমি
আমাৰ যিটো বিভাগৰ আমাৰ অসম চৰকাৰৰ বিভাগবিলাকত GST এটা বেলেগ প্ৰচেছ আৰম্ভ কৰিছে আজি এনেকুৱা ধৰণৰ ঘটনাও হৈছে যে এটা বিজনেছমেনে তেওঁলোকৰ GST যিটো ইনপুট পাব লাগে যে ফৰেষ্ট ৰয়েলটি ইমান টকাৰ কিনিব লাগে ইমানটো শিল বালি কিনিব লাগে GSTৰ ইনপুট এনেকুৱা দি দিয়ে যে তাত লাগে 200 CM প্ৰডাক্ট বা 200 CM শিল সি 500 CMৰ GST সোমাই দিয়ে 500 CM ক'ৰ পৰা কিনিলে তাততো নালাগে ইমান এনেকুৱা ধৰণৰ কন্ট্ৰেক্টৰ ওলাইছে যি কন্ট্ৰেক্টৰে 100% GST ইনপুট লৈ লৈছে এটা কন্ট্ৰেক্টৰ কি কেছ পইচা লেবাৰক পইচা দিব নালাগে নেকি তেওঁৰ অন্য খৰচা নাই নেকি গোটেই 100% GST ইনপুট কেনেকৈ হ'ব নোৱাৰাৰ কোনো কথা নাই আৰু এইটোও ঠিক যে আপোনালোক সকলোকে মই যদিও কৈ আছো সকলোৱে কিন্তু ইয়াৰ দোষই নহয় কিছুমান অৱস্থাৰ বা ব্যৱস্থাৰ কাৰণে আপোনালোক দোষী হৈ পৰিছে মনেৰে নাই কিন্তু ব্যৱস্থাই কৰিছে উপায় নাই কিছুমান ভাল বিষয়া ভালদৰে কাম কৰি আছে কিন্তু সবৰে লগত 10 জনে যেতিয়া বেয়া কৰে 12 জনৰ নামটো এনে ওলাই তেনেকৈ দোষী হিচাপে ওলাইছে গতিকে মই সকলোকে জেনেৰেলাইজ কৰি পোৱা নাই যথেষ্ট সৎ বিষয়া ভাল ধৰণে কাম কৰা মানুহ এই ডিপাৰ্টমেণ্টত আছে কাৰণে ডিপাৰ্টমেণ্টটো ইমান ধুনীয়াকৈ আগবাঢ়ি গৈ আছে তাৰ মাজত 2-4 জনে কৰা বেয়া কাম এটা সকলো ৰেঞ্জতে সকলো বিটতে একজন এনেকুৱা ফৰেষ্টাৰ এনেকুৱা মানুহ থাকে যিয়ে গোটেই ডিপাৰ্টমেণ্টটোৰ বদনাম কৰি থাকে যোৱা পৰহিও এটা ৰিপৰ্ট আহিছিল মই এজনক সাসপেণ্ডো কৰিব দিছো এজনক ট্ৰান্সফাৰো কৰিব দিছো হয়তো এজন মানুহ তাত দোষী কিন্তু গোটেই ডিভিজনটোৰ গোটেই ৰেঞ্জটোৰে বদনাম কৰে এনেকুৱা যিবিলাক মানুহ আছে যিবিলাকে আমাৰ গোটেই বিভাগটোক বদনাম কৰি আছে সেই মানুহবিলাকক আমি আইডেন্টিফাই কৰিব লাগে সেই মানুহবিলাকৰ নিজৰ কৰ্মফলটো ভুগিব লাগিব যি বেয়া কাম কৰি ডিপাৰ্টমেণ্টটোক ক্ষতি কৰিলে তাৰ কৰ্মফল তেওঁলোকে ভুগিব লাগিব গতিকে সেই ধৰণে আপোনালোক সকলোৱে মোক সহায় কৰিব বুলি আশা ৰাখিছো আৰু আপোনালোক